এবাৰ ট্ৰাই কৰিম দেই মাছৰ মাথাটো নমস্কাৰ আপোনালোক দীপাংকৰ গগৈ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি আপোনালোকৰ কাৰণে এটা বিশেষ ডিছ লৈ আহিছোঁ আৰু আপোনালোকে ইতিমধ্যে থাম্বনেইলত দেখি গমেই পাইছে হয় আজি মই বনাব লৈছোঁ পালেঙৰ লগত একদম ধুনীয়াকৈ এটা মাছৰ জোল নিশ্চয় আপোনালোকে আজি চাই ভাল পাব আৰু আমি এতিয়া এই ডিছটো বনাবৰ কাৰণে কি লৈছোঁ প্ৰথমে দেখাম তাৰপিছত আমি ডিছটো বনাম তো এফালে হৈ গ'লে আমাৰ এইখিনি মাছ তাৰপৰা এইফালে এইখিনি পালেং আলু এইফালে পিঁয়াজ এটা আছে তো অলপমান বিসংগতি হ'ল মোৰ আগৰ কেমেৰাটোত মানে DSLRটো অলপমান কিবা গণ্ডগোল দিলে তো সেইটো কাৰণে মই কেমেৰাটো বদলাই ল'লোঁ এতিয়া মই মোবাইলত শ্বুট কৰিছোঁ আৰু এতিয়ালৈকে মই এই আলুখিনিত হালধি আৰু নিমখ দিলোঁ বেলেগ একো দিয়া নাই এতিয়ালৈকে বাকী বনি আছে আৰু ধুনীয়াকৈ এইখিনি ধুনীয়াকৈ বনাই লওঁ তাৰপিছত আমি পালেঙৰ শাকখিনি দিম তো ইতিমধ্যে মোৰ আলুখিনি ধুনীয়াকৈ সিজি গ'ল আপোনালোকে দেখিছে কালাৰটো আৰু এতিয়া আমি এড কৰিম পালেংখিনি তো পালেংখিনি ধুনীয়াকৈ দি দিছোঁ আমি পালেংখিনি 2-3 মিনিটমান ভাজি লওঁ তাৰপিছত আমি ইয়াত এড কৰিম পানী জলকীয়া একেবাৰে দিয়া নাই একেবাৰে মিঠাকৈ বনাইছোঁ বহুতে জলকীয়া নাখায় বুলি ক'ব কিন্তু জলকীয়া নিদিওঁ আৰু আমাৰ ঘৰত জলকীয়া কোনো নাখায় তো ইতিমধ্যে আমাৰ পানী দিবলৈ টাইম হৈ গ'ল গৰম পানী দিছোঁ পানী অকণ লাগিব তো ইতিমধ্যে আমাৰ ধুনীয়াকৈ উতলটো আহিছে আমি মাছকেইটকা দি দিওঁ তেওঁ তো ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈ গ'ল পালেঙৰ সৈতে মাছৰ জোল আমি গেছটো বন্ধ কৰি দিলোঁ আৰু দিছ ইজ দ্য ফাইনেল ৰিজাল্ট ইয়াৰ পিছতে আমি টেষ্ট কৰিব যাম চাওঁ ইয়াৰ টেষ্টটো কেনেকুৱা আহিছে আই থিংক অলপমান ভাল আহিব লাগে বুলি ভাবিছোঁ আৰু বাকী দেখা যাওক কি হয় নমস্কাৰ আপোনালোকক দীপাংকৰ গগৈ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ আজি একেবাৰে মোৰ খুবেই ভাল লগা ডিছ এটা লৈ আহিছোঁ পালক ফিছ কাৰী অৰ্থাৎ পালেঙৰ সৈতে মাছৰ জোল খুবেই ভাল লাগিব বুলি আশা কৰিছোঁ বনালোঁ নিজে প্ৰথম চোৱা মই DSLRত বনাইছিলোঁ ভিডিঅ'টো কিন্তু লাষ্টলৈ মই মোবাইলত ট্ৰেন্সফাৰ কৰিলোঁ কাৰণ DSLR অকণমান কিবা প্ৰব্লেম এটা দিলে তো ইয়াত শ্বুট কৰিব নোৱাৰিলোঁ তো তেতিয়াহ'লে এতিয়া আৰম্ভ কৰোঁ টেষ্ট কৰোঁ কেনেকৈ বনালোঁ এফালে বনালোঁ বেঙেনা ফ্ৰাই এফালে গ'ল মাছৰ মাথা ফ্ৰাই আলু ফ্ৰাই এফালে মেইন ডিছটো
পালেঙৰ সৈতে মাছৰ যোনটো আঞ্জা প্ৰথমতে আমি কোনটো ট্ৰাই কৰোঁ চাওঁ আহক তেতিয়াহ'লে আমি প্ৰথমতে কোনটো ট্ৰাই কৰোঁ মই ভাবি পোৱা নাই এনেই অলপমান চাওঁ দেই পালেং আৰু আলুকে অলপ খাই চাওঁ জোলৰ লগতে ঠিক আছে নিমখটো ধুনীয়া হ'ল নিমখটো ধুনীয়া পৰিছে A1 গোটেইখিনি ভালেই আছে অলপমান ডিফাৰেণ্ট ইয়াৰ টেষ্টটো কাৰণ পালেং দিয়া যিহেতু এনেই বিলাহীৰ লগত বনোৱা নিয়া কেতিয়াও নহয় বিলাহী ইউজ কৰা নাই মই অকল পালেং দিছোঁ পিঁয়াজ দিছোঁ আৰু আলু দিছোঁ ভাল লাগিছে বেয়া নালগা চাওঁ মাছটো ধৰক ট্ৰাই কৰি চাওঁ ন বঢ়িয়া মাছটো পূৰা মজা লাগিছে মাছটো ৰৌ মাছ হয় সেইটো কাৰণে বেছি ভাল লাগে কাৰণ ৰৌ মাছৰ লগত এইবিলাক বস্তু বনাই মেলি খাই খুব ভাল লাগে একচুৱেলি ৰৌ মাছৰ লগতে হ'ব লাগে বেলেগ মাছৰ লগত অলপ টেষ্টটো বেলেগ আহে ৰৌ মাছৰ এটা নিজৰ গুণ থাকে এটা মিঠা মানে এবাৰ ধুনীয়া সোৱাদ দিয়ে ৰৌ মাছে বাকী আলু ফ্ৰাই কৰিছিলোঁ আলুটো খাওঁ ন এবাৰ ভাতৰ লগতে ট্ৰাই কৰোঁ ন চাওঁ কেনেকুৱা লাগে বৰ বেছি এক্সপেক্ট কৰা নাই বাৰু ইমান ভাল লাগিব বুলি পূৰা আশা কৰিছোঁ ভাল লাগিব নেকি একচুৱেলি জলদিৰ লগত ভাতখিনি খাই বৰ ভাল নালগা সঁচাকৈ কৈছোঁ কিন্তু মাছৰ পৰা A1 হৈছে কাৰীটো কিন্তু অলপমান ভাত লগত সানি খাবলৈ ইমান এটা সুবিধাজনক নাই লগা এবাৰ এডোখৰ ট্ৰাই কৰিম দেই মাছৰ মাথাটো ধুনীয়া পূৰা মচমচীয়াকৈ সিজি গ'ল বঢ়িয়া লাগিছে এইটো বেঙেনা এইটো বেংগলী ষ্টাইল বেঙেনা বুলি কয় নেকি তো ভিতৰৰ পৰা উলিয়াই গোটেইখিনি বঢ়িয়া আছে এই বেঙেনাটো এই গোটেই কম্বিনেশ্যন কৰি পিনে খালে মানে মজা লাগিছে ভাত কৰা একচুৱেলি যিকোনো বস্তুৱে যদি মনৰ পৰা বনোৱা হয় একদম পূৰা শুদ্ধ মানে চফা মানে খাবলৈ যি হ'লেও ভাল লাগিবই খালি অকল মনটো চফা বনাবলৈ আৰু আগ্ৰহ থাকিব লাগিব ভাত বনাবলৈ বা আপোনাৰ যোনটো বনাই আছে সেইটো আগ্ৰহ থাকিলে এই বস্তুটো যদি আপুনি যদি বনাব মন নাযায় যদি আপুনি মাংসও বনাই আছে সেই মাংসখিনি বেয়া লাগিব খাবলৈ কিন্তু আগ্ৰহ লৈ বনাব কিন্তু আগ্ৰহ লৈ যি বনাব সেয়া নিশ্চয় ভাল লাগিব খাবলৈ মজা ধুনীয়াকৈ আজি পাৰ কৰিলোঁ আৰু খানাটো মই জোলটো একেবাৰে A1 বুলি নকওঁ দেই কাৰণ পালেঙৰ জোলটো খালে খাবলৈ বেয়া নালগা মাছৰ মাথা বহুত দিনৰ পিছত খাইছোঁ কিবা এটা সোৱাদ লাগিছে বাকলিখনো চালিকি আছোঁ
তো তেতিয়াহ'লে আজি খানাটো খুবেই মজা আছিলে অকণমান যদিও জোলটো অলপমান হ'লেও যদি নম্বৰ কাটিছে তথাপি ভাল লাগিলে খাবলৈ মানে ধুনীয়াকৈ ভাতৰ লগত খাব পাৰি আৰু আপোনালোকৰ কেনেকুৱা লাগিলে ক'ব আজি মোৰ ডিছটো এণ্ড কমেণ্ট নতুন যদি প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কোনখিনি জেগাত কি লাগিলে কমেণ্ট কৰি জনাবলৈ আশা কৰিলোঁ যদি ভাল পালে প্লিজ লাইক কৰিব এণ্ড আজিলৈ আহিছোঁ থেংক ইউ বাই বাই এই মাছ মানে এই মাথাটো খাবলৈ খুবেই ভাল লাগিছে বহুত দিনলৈ খাইছোঁ যে